Hi দিয়া আটাইকে Hi everyone পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ আনিটি ব্লগলৈ মই চেনুৱে ফ্ৰেণ্ডছ আজি আমাৰ চেন্নাইৰ এইটো পঞ্চমটো দিন আৰু কাইলৈ আমি ৰাওনা হ'ম ঘৰলৈ বুলি তো ভাবিলোঁ আজি ৰুমতে এনেই আছিলোঁ তো এপাক আউটিঙৰ বাবে বাহিৰলৈ ওলাই যাওঁ বুলি ভাবিলোঁ আৰু সেই বুলিয়েই আমি ওলালোঁ মেৰিনা বিচলৈ বুলি তামিলনাডুত বৰ্তমান সময়ত চৰকাৰে সকলোবোৰ বিচ আৰু লগতে এমিউজমেণ্ট পাৰ্ক ইত্যাদি সকলোবোৰ কৰোণা ভাইৰাছৰ কাৰণে বন্ধ কৰি থৈছে কিন্তু ইটো সিটো সোধাত ক'লে যে যদিও আপোনালোকে গম পাইছে যে বিচেছ বন্ধ মেৰিনা বিচৰ ক্ষেত্ৰতো সেই একেই কিন্তু যদি আপোনালোকে ইচ্ছা কৰে তেন্তে মেৰিনা বিচৰ পৰা অকণমান আগুৱাই গৈ মেৰিনা বিচৰ যিখন মাছৰ বজাৰ আছে এই মাছৰ বজাৰৰ পৰা অকণমান আগুৱাই গ'লে আপোনালোকে এটা ভাল প্লেচ এটা পাব আৰু তাতে আপোনালোকে এটা সুন্দৰকৈ কোৱালিটি টাইম স্পেণ্ড কৰিব পৰা এটা সন্ধিয়া পাব আৰু সেই আশালৈয়ে আমি আগবাঢ়িছোঁ চেন্নাইৰ প্ৰতিটো অলিয়ে গলিয়ে অটো ৰখিয়ে থাকে তো সেয়া এখন ল'লোঁ আমি বৰ্তমান 1000 লাইটৰ গ্ৰীমছ ৰোডত আছোঁ গ্ৰীমছ ৰোডৰ পৰা মেৰিনা বিচলৈ প্ৰায় 3.5 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব এইটো হৈছে মেৰিনা বিচৰ মেইন পইণ্ট এইটো গান্ধী ষ্টেচু হয় আৰু ইয়াতে মেৰিনা বিচখন অৱস্থিত তো বৰ্তমান এই আটাইখিনি এৰিয়া পুলিচে বেৰিকেড লগাই চিল কৰি থৈছে তো ইয়াতে ৰখিবই পৰা নাই আৰু আমি এইখিনি ক্ৰছ কৰি আগুৱাই গৈছোঁ অকণমান মাছৰ বজাৰখনৰ পিনলৈ আৰু এয়া আমি আহি আছোঁ এয়া দেখিছে আপোনালোকে চাৰিওপিনে পুলিচৰ বেৰিকেড পুলিচৰ ফুল ছিকিউৰিটি আছে আৰু সেয়া ক্ৰছ কৰি আমি পাইছোঁহি বৰ্তমান মাছৰ বজাৰখন এইখনেই হৈছে মাছৰ বজাৰ সাগৰৰ পৰা যিবোৰ মাছ অনা হয় মাছমৰীয়াসকলে যিবোৰ মাছ আনে ইয়াতেই এইবোৰ বিক্ৰী কৰে আৰু আমাৰ দেশৰ বিভিন্ন স্থানলৈকে এইবোৰ ৰপ্তানি কৰে তো ফাইনেলি আহি পালোঁহি আমি মাছৰ বজাৰখন ক্ৰছ কৰি অকণমান আগুৱাই আৰু এয়া আমি কেইজন লাহে লাহে আগুৱাই আহিছোঁ এইখিনি এৰিয়া বহুত এটা পৰিষ্কাৰ নহয় কাৰণ যিহেতু এইখিনি মাছৰ বজাৰৰ পৰা অকণমান আগতে বাকী মেইন যিখিনি মেৰিনা বিচৰ মেইন পাৰ্টখিনি এইখিনি বৰ্তমান যিহেতু চিল হৈ আছে তো কিছুমান মানুহ ইয়াতে আহে ইয়াতে খোজ কঢ়া ব্যায়াম কৰা টাইপবোৰ কৰে তো লাহে লাহে আমিও পালোঁহি চাওঁ কি হয় বাৰু এয়া মাজে মাজে ফটো ছেশ্যন চলিছে আৰু এয়া আৰু ভালদৰে কেমেৰাত কিমানখিনি দেখুৱাবও পৰা নাই তো এয়া মিষ্টাৰ আৰু দাদা সিহঁতে আমাৰ সন্মানিত দুটাৰ ফটো লৈছিলে আৰু এইখনেই মেৰিনা বিচ ইয়াতে কিছু সময় আমি কোৱালিটি টাইম স্পেণ্ড কৰিম বুলি আহিলোঁ চাওঁচোন কেনে লাগে কিছু সময় থাকোঁ ইয়াতে অকণমান ৰিলেক্স ফিল হয় সাগৰৰ পাৰত বহিলে মনটো বহুত কিবা পাতল পাতল লাগে
6 মান বাজিছে আৰু পুলিচৰ পেট্ৰলিং ইপিনেও আগবাঢ়িছে এতিয়া সাগৰৰ পাৰৰ এই ঠাইখিনি বৰ্তমান খালী কৰিবলৈ দিছে তো আমিও তাতে বেছি সময় নাথাকি লজলৈ বুলি উভতিলোঁ আৰু এয়া আমি লজৰ পিনে আহি আছোঁ আৰু এইখিনি আপোনালোকে আগতেই দেখিছে মেইনা বীচখন আৰু এতিয়া সন্ধিয়াৰ এই গান্ধী ষ্টেচু আৰু মেইনা বীচৰ এইখিনি প্লেচ খুবেই ধুনীয়া এই ঠাইখিনি কিন্তু দেখুৱাব নোৱাৰিলোঁ পিছলৈ কেতিয়াবা যদি আহোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু আহি আমি পালোহি আমাৰ লজ ফ্ৰেণ্ডছ আমাৰ বাৰু এই ব্লগটো আপোনালোকে কেনেকুৱা পালে সেইটোৱে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তেতিয়া আগলৈ লগ পাম নতুন ব্লগৰ ভিডিঅ' লৈ